মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় অধ্যায় আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই পাঠটো আলোচনা কৰিম। আমি ইতিমধ্যে প্ৰথম পাঠত পদাৰ্থনো কি সেই বিষয়ে শিকি আহিছোঁ। পদাৰ্থ কাক বোলে? যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে সেইবিলাককে কি বুলি কোৱা হয়? পদাৰ্থ বুলি কোৱা হয়। আমাৰ চাৰিওকাষৰ যিমানবিলাক বস্তু আছে সেই আটাইবিলাক বস্তু কিহৰ দ্বাৰা গঠিত? পদাৰ্থৰ দ্বাৰা গঠিত। পদাৰ্থৰ আমি ভৌতিক অৱস্থা কেইটা পাইছিলোঁ? তিনিটা। এটা হ'ল গোটা, এটা হ'ল জুলীয়া আৰু এটা হ'ল গেছীয়। আজি আমি এই পাঠত পদাৰ্থৰ ৰাসায়নিক উপাদানৰ বিষয়ে আলোচনা কৰিম। ৰাসায়নিক উপাদানৰ ওপৰত ভিত্তি কৰি পদাৰ্থক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল বিশুদ্ধ পদাৰ্থ আৰু এটা হ'ল অশুদ্ধ পদাৰ্থ বা মিশ্ৰণ। পদাৰ্থৰ ভাগ দুটা হ'ল বিশুদ্ধ পদাৰ্থ বা আৰু এটা হ'ল অশুদ্ধ পদাৰ্থ বা আমি কি বুলি ক'ব পাৰোঁ? মিশ্ৰণ বুলি ক'ব পাৰোঁ। আমাৰ সাধাৰণ দৃষ্টিভংগীত বিশুদ্ধ শব্দৰ অৰ্থ হ'ল কোনো ভেজাল নথকা, কিন্তু বিজ্ঞানৰ ভাষাত বিশুদ্ধ শব্দৰ অৰ্থ বেলেগ। বুজি পাইছা? এতিয়া বিশুদ্ধ পদাৰ্থনো কোনবিলাক আৰু অশুদ্ধ পদাৰ্থনো কোনবিলাক? মই তোমালোকক এটা উদাহৰণৰ সৈতে বুজাই দিম। মই দুটা গিলাচ লৈছোঁ। প্ৰথম গিলাচত মই গাখীৰ লৈছোঁ। আৰু দ্বিতীয় গিলাচত মই পানী মিহলোৱা গাখীৰ লৈছোঁ। এইটো গিলাচত কি আছে? গাখীৰ আৰু পানী। এতিয়া যদি মই তোমালোকক সোধোঁ এই দুটা গিলাচত ভিতৰত কোনটো গিলাচত বিশুদ্ধ পদাৰ্থ আছে? তোমালোকে নিশ্চয় ক'বা এইটো পদাৰ্থত বিশুদ্ধ পদাৰ্থ আছে, এইটো গিলাচত বিশুদ্ধ পদাৰ্থ আছে আৰু এইটো গিলাচত বিশুদ্ধ পদাৰ্থ নাই, হয়নে? কিয়নো ইয়াতে গাখীৰৰ লগত পানী মিহলি হৈ আছে। কিন্তু বিজ্ঞানৰ দৃষ্টিভংগীত এই গিলাচত থকা গাখীৰখিনিক আমি বিশুদ্ধ পদাৰ্থ বুলি ক'ব নোৱাৰোঁ। বুজি পাইছা? ইয়াত পানী মিহলি হৈ নাথাকিলেও নাইবা গাখীৰ পাউডাৰ মিহলি হৈ নাথাকিলেও আমি গাখীৰখিনিক বিশুদ্ধ বুলি ক'ব নোৱাৰোঁ। আমি ইয়াক কি বুলি ক'ম? অশুদ্ধ পদাৰ্থ বুলি ক'ম। তোমালোকৰ নিশ্চয় মনত প্ৰশ্ন জাগিছে, হয়নে? কিয় আমি অশুদ্ধ পদাৰ্থ বুলি ক'লোঁ? কিয়নো গাখীৰ পানী, চৰ্বি আৰু পৰীঘনৰ দ্বাৰা গঠিত। গাখীৰ কিহেৰে গঠিত? পানী, চৰ্বি আৰু পৰীঘনৰ দ্বাৰা গঠিত। বুজি পাইছা? আমি কোনো এটা পদাৰ্থক বিশুদ্ধ বুলি কেতিয়া ক'ব পাৰোঁ? যেতিয়া কি হ'ব? পদাৰ্থটোত থকা উপাদানবোৰ একে হ'ব আৰু সেই উপাদানবোৰৰ ৰাসায়নিক গুণো কি হ'ব? একে হ'ব। বুজি পাইছা? বিশুদ্ধ পদাৰ্থ হ'বলৈ হ'লে দুটা চৰ্ত মানি চলিব লাগিব। প্ৰথম চৰ্তটো হ'ল পদাৰ্থটোত থকা উপাদানবোৰ একে হ'ব লাগিব আৰু উপাদানবোৰৰ ৰাসায়নিক গুণো একে হ'ব লাগিব। এই দুটা চৰ্ত মানিলেহে আমি কোনো এটা পদাৰ্থক বিশুদ্ধ পদাৰ্থ বুলি ক'ব পাৰিম। বিশুদ্ধ পদাৰ্থৰ উদাহৰণ কি কি দিব পাৰোঁ? পানী, চেনি, নিমখ ইত্যাদি। কিয়নো এইবিলাক পদাৰ্থত থকা উপাদানবোৰ একে আৰু সিহঁতৰ ৰাসায়নিক গুণ একে। এতিয়া আমি অশুদ্ধ পদাৰ্থ বা যাক আমি কি বুলি কওঁ? মিশ্ৰণ বুলি কওঁ, সেই বিষয়ে আলোচনা কৰিম। মিশ্ৰণ আমি কি পাইছিলোঁ? গাখীৰ পাইছিলোঁ, হয়? কিয়নো গাখীৰ পানী, প্ৰ'টিন আৰু চৰ্বিৰ দ্বাৰা গঠিত, হয়নে? মিশ্ৰণৰ সংজ্ঞা আমি কেনেদৰে দিব পাৰোঁ? দুটা বা ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত পদাৰ্থক কি বুলি কোৱা হয়? মিশ্ৰণ বুলি কোৱা হয়। মিশ্রণ দুটা বা
ততোধিক বিশুদ্ধ পদাৰ্থৰ দ্বাৰা গঠিত। বুজি পাইছা? উদাহৰণ কি হ'ব? গাখীৰ, হয়নে? ঘি, মাটি ইত্যাদি। আমি মিশ্ৰণ দুই প্ৰকাৰৰ পাওঁ। মিশ্ৰণ আমি দুই প্ৰকাৰৰ পাওঁ। এটা হ'ল সমসত্ব মিশ্ৰণ আৰু এটা হ'ল অসমসত্ব মিশ্ৰণ। তো সমসত্ব মিশ্ৰণ কোনবিলাক, অসমসত্ব মিশ্ৰণ কোনবিলাক, আমি এটা উদাহৰণৰ সৈতে আলোচনা কৰিম। মই আকৌ এটা কি লৈছোঁ, গ্লাছ লৈছোঁ, আৰু এটা লৈছোঁ। এইটো গ্লাছত মই কি লৈছোঁ, পানী লৈছোঁ, আৰু মই কি কৰিছোঁ, পানীত এচামুচ চেনি ঢালি দিছোঁ। চেনিখিনি লাৰি দিয়াৰ পিছত কি হ'ব, চেনিখিনি মিহলি হৈ যাব, আৰু তেতিয়া আমি কি হ'ব, চেনিখিনি দেখা নাপাম, হয়নে? ইয়াতে এইটো গ্লাছত কি আছে, পানী আৰু চেনি আছে, আৰু যেতিয়া চেনিখিনি আমি মিহলাম তেতিয়া আমি কি বুলি ক'ম, পানীৰ আৰু চেনিৰ দ্ৰৱ বুলি ক'ম। আৰু এইটো গ্লাছত আমি কি ল'ম, বালি আৰু লৰ গুড়ি। এইটো গ্লাছত কি আছে, বালি আৰু লৰ গুড়ি, হয়নে? মিশ্ৰণ দুটাৰ মাজৰ পাৰ্থক্য কি হ'ব? ইয়াতে কি হৈছে, চেনিখিনি সকলো অংশতে সমানভাৱে মিহলি হৈ আছে নে নাই, নে কেৱল এটা অংশতে মিহলি হৈছে? নিশ্চয় হোৱা নাই। ইয়াতে চেনিখিনি সকলো অংশতে সমানভাৱে মিহলি হৈছে, কিন্তু ইয়াতে লৰ গুড়িখিনি বালিত সমানভাৱে মিহলি হৈছে নেকি? নিশ্চয় হোৱা নাই, হয়নে? তো আমি সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য আমি কি দিব পাৰোঁ, উদাহৰণ কি দিব পাৰোঁ, সমসত্ব মিশ্ৰণত উপাদানবোৰৰ সকলো অংশতে সংযুতি সমান, কিন্তু অসমসত্ব মিশ্ৰণত উপাদানবোৰৰ সকলো অংশতে সংযুতি সমান নহয়। ইয়াতে সমসত্ব মিশ্ৰণত কি হয়, উপাদানবোৰ সকলো অংশতে সংযুতি সমান থাকে। কিন্তু অসমসত্ব মিশ্ৰণত উপাদানবোৰ সকলো অংশতে সংযুতি সমান নাথাকে। বুজি পাইছা? সংযুতি সকলো অংশতে সমান নহয়। আৰু উদাহৰণ, সমসত্ব মিশ্ৰণৰ উদাহৰণ কি হ'ব, পানী আৰু চেনি দ্ৰব্য বা নিমখৰ দ্ৰব্য, হয়নে? আৰু অসমসত্ব মিশ্ৰণৰ উদাহৰণ কি হ'ব, বালি আৰু লৰ গুড়ি, নাইবা আমি পানীত যদি তেল লওঁ, সেইটো এটা কি হ'ব, অসমসত্ব মিশ্ৰণ হ'ব, কিয়নো তেলখিনি পানীত সমানে মিহলি হৈ নাযায়, হয়নে? তেলখিনি এতিয়া ওপৰত চামনি সৃষ্টি কৰিব নাই, নিশ্চয় কৰিব। আজিলৈ ইমানে সামৰণি মাৰিছোঁ। নেক্সট ক্লাছত আমি দ্ৰৱণ কি সেই বিষয়ে আলোচনা কৰিম।